আমি ডিব্ৰুগড় কাঞ্চনজংঘালৈ গৈ আছো তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰো বলক চাওকচোন ৰাস্তাটোৰ চাৰিওফালে কিমান গছ-গছনি আছে আৰু পৰিৱেশটো কিমান সেউজীয়া ফাইনেলি আহি আমি বগীবিল দলং পালোহি আপোনালোকে ভিডিঅ'টো আগলৈ চাই হ'ব হাজবেণ্ডে কিবা এটা কৈ দিয়া আমাৰ চেনেলটো সকলোৱে ছাপোৰ্ট কৰিব চাব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আগুৱাই যোৱাৰ জন্য সুবিধা হয় ফাইনেলি আমি পালোহি কাঞ্চনজংঘা ৰিজৰ্ট চাই থাকিব ভিডিঅ'টো আপোনালোকে আগলৈকে আৰু আমাৰ ধুনু আৰু গহি আহিয়ে খেলিবলৈ লাগি গ'ল সিহঁতে জোলনা খেলি বহুত ভাল পায় সিহঁতক জোলনা খেলিবলৈ পালে আৰু একো নালাগে এতিয়া পহু চাওঁ কিমান কিউট এতিয়া আমি আছোঁ কাঞ্চনজংঘা ৰিজৰ্টত যিখন অসমৰ হাৰ্ট জুবিন গাৰ্গে তেওঁ এখন চিনেমাৰ নামেৰে নামাকৰণ কৰিছিলে আৰু অপেনিং কৰিছিলে মোৰ পিছফালে আই লাভ কাঞ্চনজংঘা বুলি ধুনীয়াকৈ লিখা হৈ আছে আৰু তাৰ পিছফালে ব্ৰহ্মপুত্ৰ নদী য'ত এখন ধুনীয়া ফেৰী লাইটিং দি ধুনীয়াকৈ সজাই থৈ দিছে চাওক আপোনালোকে জেগাটো ইমান ধুনীয়া চাওক পৰিৱেশটো আপোনালোকক মই ধুনীয়া প্লেচ এটা দেখুৱাম চাব আপোনালোকে ফুলৰ টাববোৰ আৰু এই ফুলবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে আৰু ওপৰত থকা সেউজীয়া পাতবোৰৰ সৈতে সঁচাই পৰিৱেশটো কিবা ভাল লাগি গৈছেগৈ আৰু এই চাংঘৰবোৰ চাওক ইয়াত আপোনালোকে আহিলে ৰাতিও থাকিব পাৰে চাওক ডাঙৰকৈ এটা লাভ বনাই থৈছে য'ত ধুনীয়া লাইটিং হৈ আছে আপোনালোকে কাঞ্চনজংঘালৈ আহিলে ইয়াত ধুনীয়া ফটো উঠিব পাৰিব এয়া চাওক ঘৰবিলাক ইমান ধুনীয়াকৈ লাইটিং দি সজাই থৈছে আৰু আপোনালোকে ইয়ালৈ আহিলে ধুনীয়াকৈ বহি খোৱা বোৱা কৰিব পাৰিব মোৰ ভিডিঅ'বোৰ একেবাৰে পাৰফেক্ট নহয় যিহেতু এই ক্ষেত্ৰত মই একেবাৰে নতুন তথাপি আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে আৰু যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব যাতে আপোনালোকে মোৰ আহিবলগীয়া সকলোবোৰ ন'টিফিকেশ্যন পাই থাকে